তো নমস্কাৰ বন্ধুসকল, ৱেলকাম বেক টু মাই ইউটিউব চেনেল দিগন্ত ব্লগছ। তো মই আজি গৈ আছোঁ গোলাঘাট আঠখেলীয়া নামঘৰ আৰু সকলোখিনি মই আপোনালোকক দেখাই যাম। আজি বহুত দিনৰ মূৰত মানে ওলাই আহিছোঁ আৰু আমি কেনেদৰে গৈ থাকোঁ সেয়া সকলোখিনি দেখাম। এতিয়া মই গোলাঘাটৰ পৰা আহি নিজৰ ঘৰৰ পৰা আহি মৰঙি পাৰ হৈছোঁ। এতিয়া আমি অলপ আগত চাহ তাহ খাই দিলোঁ, সদায় চাহ তাহ খাই এতিয়া ধুনীয়াকৈ আহি আছোঁ আৰু ব'লক ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু সকলোখিনি দেখাই যাম। তো লাষ্টলৈকে ভিডিঅ'টো চাই থাকিব। তো আমি আহি এতিয়া মৰঙি চাৰিআলি পাৰ হৈ আহিছোঁ আৰু গৈ আছোঁ। ব'লক আপোনালোকৰ লগত গৈ থাকক, তো ভিডিঅ'টো চাই থাকিব। চাই থাকক লগত গুড নাইট। চন্দা তুমি তো মাস্কখন ঢাকি দিয়া কিয়? হা মাস্কখন লগালগ লগাইছে। তো গোলাঘাট পামহি আৰু বেছি দূৰ নাই। হা লেফ্ট। অঁ এইটো মই ভিউ পইণ্ট দেখাইছোঁ চাগে আগতে গোলাঘাট আহোঁতে। বহুত ধুনীয়া লাগে এইখন জেগাটো। আৰু আমি এতিয়া এইফালে সোমাই যাম, এইফালে যায় ডিমাপুৰ এইফালে যায়। এতিয়া আমি যাম গোলাঘাট টাউন। তো গোলাঘাট টাউন হৈ পেলাই আমি যাম আঠখেলীয়া নামঘৰ। তো ব'লক গৈ থাকোঁ। ধুনীয়াকৈ একদম কুঁহিয়াৰ ৰস খাই ল'ম। এতিয়া খাই মেলি আমি গৈ থাকিম। খাবলৈ আমি ৰখি আছোঁ এতিয়া বৰ্তমান। খাবলৈ ৰখি আছে। তো ইয়াক খাই মেলি আমি গৈ থাকিম লাহে লাহে। এতিয়া আমি আঠখেলীয়া নামঘৰ পাইছোঁহি, পোৱাহি নাই মানে, আৰু ইয়াৰ পৰা 20 কিলোমিটাৰমান আছে এখন মেইন গেট ৰাস্তাৰ পৰা। আমি এইফালে এতিয়া সোমাই যাম। সোমাই গৈ ইয়াৰ পৰা আৰু 20 কিলোমিটাৰ আছে। ভিডিঅ'টো চাই থাকক, বহুত ধুনীয়াকৈ দেখা দেখিম। পৰা 3 কিলোমিটাৰমান আছে। তো 3-4 কিলোমিটাৰমান আছে। আমি গৈ আছোঁ। ৰাস্তা এইখন অলপ বেয়া, অলপ আগত বেয়া পাইছিলোঁ। ৰাস্তাটো এতিয়া ভালে আছে, বহুত ধুনীয়া ৰাস্তা। ব'লক গৈ থাকোঁ। আছোঁ ময়ো লগতে। আছা নেকি? অঁ ব'লা লগতে গৈ থাকোঁ তেতিয়া ৰাস্তা যদি। তো ফাইনেলি আহি পাইছোঁহি আঠখেলীয়া নামঘৰ গেট। খালি সোমাই যায়, ধুনীয়া আৰু এইফালে সোমাই গৈ আমি পামগৈ আঠখেলীয়া নামঘৰ। আৰু চাইডে চাইডে কি ধুনীয়া চাওক, পূৰা গছ পুলি, কৃষ্ণচূড়া গছ হয় নাই এইবাৰ? কৃষ্ণচূড়া গছ ৰুই থোৱা আছে আৰু বহুত ধুনীয়া লাগিছে চাওক। বহুত একদম গোটেই লাইনটো এনেকৈ ৰুই থোৱা আছে। ইয়াত সকলোৱে এণ্ট্ৰি কৰা হয়, তাৰমানে গাড়ীবিলাক ৰাখে পাৰ্কিং, ইয়াৰ পৰা যাব নিদিয়ে। আৰু এইবিলাক দোকানবিলাক ধুনীয়া লাগিছে বহুত। আৰু ব'লক আমি ভিতৰলৈ যাম এতিয়া। Can you hear my voice? Coming through the noise. আৰু ব'লক আহি পাই গ'লোহি আমি এতিয়া আঠখেলীয়া নামঘৰৰ মূল গেট। আৰু এই গেটখন 8টা খুঁটাৰে গঠিত। আৰু ইয়াত 8টা খুঁটাৰে কিয় গঠিত গম পাই চাগে, 8টা খেলেৰে এই নামঘৰ স্থাপিত হৈছিল তাৰ বাবে। আৰু ব'লক ভিতৰলৈ দিয়া। তো ফাইনেলি আমি আঠখেলীয়া নামঘৰৰ ভিতৰলৈ সোমাই আহিছোঁ। আৰু সোমাই আহি মুখ হাত ধুই লৈ ইয়াত এগছি বন্তি, এনেকৈ 4 গছি বন্তি আছে। তাৰ সকলো বন্তিতে আমি তেল ঢালিলোঁ। আৰু তেল ঢালি হোৱাৰ পিছত সকলোৱে ইয়াতে তেল ঢালে এনেদৰেই। আৰু ইয়াত ঢালি হোৱাৰ পিছত আমি ধুনীয়াকৈ তাত গৈ পেলাই ধূপ জ্বলাম। আৰু ধূপ জ্বলাই সকলোৱে এনেদৰে সেৱা কৰে। আমিও কৰি ল'লোঁ। সেৱা কৰি মেলি ইয়াৰ পৰা আমি যি নতুন নামঘৰ তালৈ যাওঁ। ব'লক।
গোপনে আহি সোমালাহি তুমি মোৰ হিয়াতে কিনো মৰম দিলা ঢালি তুমি মোৰ জানো তো বন্ধুসকল আমি আহি পালোহি এতিয়া আঠখেলীয়া নামঘৰ আৰু আঠখেলীয়া নামঘৰত এতিয়া আছোঁ আমি এয়া এইটো মোৰ লগৰটো বাকীকেইটা ইফালে আছে তো ইয়াত এতিয়া নাম লৈ আছে তো গম পাই সকলোৱে নাম হৈ থাকে এনি টাইম ইয়াত তাৰমানে ৰাতিপুৱা 5টা বজাৰ পৰা কেইটা বজালৈকে 5টাৰ পৰা হয় নাম 6টামানলৈকে হ'বলা তাৰপিছত আকৌ 7:30টাৰ পৰা হয় তাৰপৰা আকৌ 11টা 7:30 নে 9টা মানৰ পৰা হয় তাৰপৰা আকৌ 11টাৰ পৰা হয় নাম তাৰপৰা ৰাতি 11টাৰ পৰা তাৰপিছত আকৌ 2:30টাৰ পৰা নাম হয় তাৰপিছত একেবাৰে আকৌ ৰাতি সন্ধিয়া 5 বজাত আকৌ ৰাতি 9 বজাত তেনেকৈ নাম হয় তো আমি ইয়াত আহিবলৈ পালোহি আহিলোঁ এতিয়া চাৰিও চাইডটো ঘূৰিছোঁ ইয়াৰ চাৰি চাইড ধনঞ্জয় নকৰিবা কালক্ষয় ধনঞ্জয় নকৰিবা কালক্ষয় আৰু যি মণিকোট মই আপোনালোকক কৈছিলোঁ 8টা খুঁটাৰে চাইডটি আছে চাইডত ইয়াতো 8টা খুঁটাই আছে মণিকোটৰ চাইডে যি সিংহাসনৰ চাইডত 8টা খুঁটা কাৰণ 8খন খেল হৈ পেলাই এটা নামঘৰ প্ৰতিষ্ঠা হৈছিল ইয়াত আৰু ব'লক ইয়াৰ কিছু কথা শিকোঁ বা জানো অসমৰ ইতিহাস প্ৰসিদ্ধ এভাগী নামঘৰ হৈছে এই আঠখেলীয়া নামঘৰ আৰু এই নামঘৰ ভাগ এতিয়াৰ যি মণিকোট স্থাপন হৈছে এই মণিকোটতেই স্বৰ্গদেউ গদাধৰ সিংহই এপাত ধনুকাঁড় মাৰি আৰু চন্দন কাঠ দি এভাগী মন্দিৰ বনাইছিল আৰু এই মন্দিৰ ভাগ বনাওঁতে ওচৰৰ 8জন মানুহক লগত লৈ এই মন্দিৰ ভাগ স্থাপন কৰিছিল আৰু এই মন্দিৰ ভাগৰ নামেই এতিয়া হৈছে আঠখেলীয়া নামঘৰ আৰু ইয়াৰ এই স্থাপন স্বৰ্গদেউৰ দিনতেই হৈছিল আৰু এতিয়ালৈকে এই মন্দিৰ ভাগ হৈ গ'ল নামঘৰ আৰু ইয়াৰ নাম হৈছে আঠখেলীয়া নামঘৰ কাৰণ 8খন খেলে এই নামঘৰ ভাগ প্ৰতিষ্ঠা কৰা হৈছিল তো আমাৰ ইয়াত থাকি এতিয়া ওলাই আহিছোঁ ভাল লাগিলে চাইকেল বেয়া হ'ল গৈ দিয়া গোটেইবোৰক ময়ে আনিছো মানে ভাল এই সৌৰভ ভিতৰৰ পৰা আহিলা হাতটো দেখাই দিয়া দুখ পোৱা এই অলপমান দুখ পালে মেৰিয়াই পেলাই ডাঙৰ কৰি থৈছে সি অলপ পৰিছিলে তো অলপমান দুখ পালে অলপমান মানে ভালকৈ পাইছে আৰু বগা চাল এৰাই গৈছে হয়নে মানুহে ক'লা কি বগা চাল পাবগৈ বগা চালৰ কথা কৈছে গোটেই অন্তৰ মানে ভিতৰিও ক'লা হৈ আছে কেমেৰাটোৰ কাৰণেহে বগা আহিছে
সপোনৰে পাহি তুমি জীৱন জোনাকী হৃদয়ে মৰম বাঢ়িছে চাই ভাল লাগিলে যদি লাইক কমেণ্ট এণ্ড শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব নতুন ভিডিঅ' পাই থাকিবৰ কাৰণে আজিলৈ সকলোকে বাই।